উৰিয়ামঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সৌজন্যত আজি আমি 33তম ৰঙালী বিহু উদযাপন অনুষ্ঠিতকৈ আমি যি বিশ্বজুৰি মহা আতংকৰ সৃষ্টি হৈছে এই মহা আতংকৰ কৰোণা আতংকত আমি সমগ্ৰ দেশৰ লগতে আমিও আজি এনেদৰে এই বিহুটিক পালন কৰিবলৈ হিয়াৰ আমঠু এই ৰঙালী বিহুটিক আমি আদৰিবলৈ এনেদৰে আজি পতাকা উত্তোলন কৰিলোঁ। উৰিয়ামঘাট আঞ্চলিক সাংস্কৃতিক ক্ৰীড়া সংস্থাৰ উদ্যোগত আমি সকলোৱে আজি সমবেত হৈ আমাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি আমাৰ সকলো শিক্ষক মহোদয় তথা মোৰ বন্ধুবৰ্গ সতীৰ্থসকল সকলো লগত লৈ আজি আমি উৰিয়ামঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি আমি আজি অনুষ্ঠিতকৈ আমি ইমানতে আজি পতাকা উত্তোলন কৰি আজি আমি কাৰ্যসূচী ইমানতে সামৰণি মাৰিলোঁ।